হেল্ল' বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ যিটো শিৱম আছাম ইউটিউব চেনেলৰ পৰা এটা নতুন ভিডিঅ' লৈ আমি ক'ত গৈ আছোঁ চাওক। হেল্ল' ঐ আহক আহক, আপোনাক এতিয়া ভাল লাগে এজন বাবুদা আমি ক'ত গৈ আছোঁ জানে? আমি ক'ত যাম এতিয়া? আমি ঢেকীয়াখোৱা বৰনামঘৰলৈ বুলি ওলাইছোঁ। আমাৰ লগত এয়া যিটো চবেই চিনি পায়, ইয়াত সকলোৱে মৰমৰ ভাইটি যিটো শিৱম, এয়া দাদা আমাৰ বাবুদা, খুব এজন হেণ্ডচম বয় আৰু ঠিক আছে। আপুনি ভিডিঅ'টো চাই থাকক। এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ঢেকীয়াখোৱা সুন্দৰ সুন্দৰ দৃশ্য আপোনালোকে চাই থাকক, মনোমোহা দেখাবলৈ চেষ্টা কৰিম। ঠিক আছে, এতিয়া ভিডিঅ'টো ইমানখিনিতে কৰিছোঁ। নেক্সট ঢেকীয়াখোৱাত দেখাই আছোঁ। ঐ কেনেকুৱা পাই গৈছোহি? পাই গৈছি ন? বঢ়িয়া 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 বঢ়িয়া, ব'লক ব'লক। একদম ঢেকীয়াখোৱা মূল গেট আমি পাই গৈছোহি। কৃষ্ণ এয়া বাবুদা চিয়মলদা আহি আছে আমাৰ লগত। এয়া আগত একদম অমিত আহি আছে। কেনেকুৱা? বিশেষকৈ আমি দিনত আহিব দেখাব নোৱাৰিলোঁ আপোনালোকক। হা, বহুত দিনৰ মূৰত লগ পালোঁ ন, বহুত ভাল লাগিছে। বহুত বেছি ভাল লাগিছে। তাত পাতিমগৈ। মানুহ চাওক না, কিমান মানুহ। এতিয়া 8টা বজালৈ কিমান মানুহ, বহুত মানুহ আছে। চব দেখাই আছো। বেছি হৈছিলে দেওবাৰ দিনত যিমান হৈছিলে ৰাতি বেছি হৈছিলে। ৰাতি যথেষ্ট হৈছিলে। প্ৰায় আপোনাৰ দিনত 1,00,000 মান মানুহ হৈছিলে দেওবাৰ দিনত। তাৰপৰা ৰাতি 1,15,000 মান মানুহ হৈছিলে। দিনত বেছি ভৰপূৰ হৈছে। গোটেই ৰাস্তা ৰাছ হৈ গৈছে, গোটেই জেমেলা হৈ গৈছে। পুলিচে কণ্ট্ৰল কৰিব পৰা নাছিলে, ইমান ভিৰ হৈ লাগিছে। কিন্তু ভাল লাগিছিলে। যোৱা বছৰ যে বন্ধ আছিলে, সেইটো কাৰণে এইবাৰ বেছি জনসমাগমটো হ'ল আৰু ৰাইজ বৰনামঘৰলৈ আহিবলৈ আগ্ৰসৰ হৈ থাকে যে ঢেকীয়াখোৱা বৰনামঘৰৰ কাৰণে। সেইটো কাৰণে বহুত মানুহখিনি আহিলে বাৰু দেই ৰাইজে। ঠিক আছে, এতিয়া ভাল লাগিছে। এতিয়া খোলাৰ কাৰণে বহুত ভাল হৈছে। মানুহখিনি মুকলি মনে আহিব পাৰিছে, নহয় জানো? পাৰিছে, নিজৰ ইচ্ছামতে আহিব পাৰিছে। ক'তো কোনো ক'ভিড বা কোনো শৃংখলা। আপুনি ইয়াৰে হয়? আপুনি ইয়াৰে গাঁৱৰ এজন লোকেল মানুহ ইয়াৰে। তেওঁৰ দোকান আছে, এখন দোকান দিয়া আছে। তেওঁৰ ওচৰতে আমি বাইক থৈছোঁ। বন্তি চন্তি লৈ লওঁ আৰু ইয়াতে তেতেলিও দি দিছে আমাক দাদাই। তেতেলি দি দিছে। ঠিক আছে, ধন্যবাদ। আপোনালোকলৈ শুভেচ্ছা থাকিলে বাৰু। এনেকে আহিলে মানে এনেকে হ'লে ভাল লাগিছে। ক'ভিডৰ কাৰণে মানুহ বহুত ঝামেলা হৈছিলে, সেইটো কাৰণে বাৰু নিৰাপত্তা হ'ল আৰু খোলা দিলে কাৰণে। ঠিক আছে, ধন্যবাদ। বেলেগ মাহতো দেখোন ঢেকীয়াখোৱালৈ আহিব পাৰে, এইটো মাহত কিয় ইমান মানুহ হয়? মানে পবিত্ৰ মাহটো সদায় মানুহে মানুহ বিচাৰে, মানে সেইটো কাৰণে ভাল লাগে। পবিত্ৰ মাহ এতিয়া 10টা বজালৈকে মানুহ চক নাপোৱা। জ্বলাই আছে, তাত দেখালে হ'ব। আমি ঢেকীয়াখোৱা নামঘৰ। ধন্যবাদ। বৰনামঘৰ এয়াই ঢেকীয়াখোৱা বৰনামঘৰ।
মহাবীর পবন পুত্র হনুমান জয় শ্রীরাম। এইটো পুখুৰী হয়, সেইটো পুখুৰীটো হয়। ইয়াত বহুত মাছ থাকে। দিনত হোৱা দেখা পালে এনে ৰাতিৰ কাৰণে দেখা নাপাব আৰু একদম পুৰা ধুনীয়া ধুনীয়া কাছৰ চাছৰবিলাক ওলাই থাকে, একদম সুন্দৰ লাগে। কি ধুনীয়া আজি এইটো প্লে হৈ আছে নেকি? এজনমান মানুহ বহিছে একেটা লাইনতে, বহুত দূৰলৈকে আছে লাইনটো, বহুত দূৰলৈকে আছে পোৱা। আচলতে একদম মানুহে অমিত বুলি খায় আৰু ইয়াত সকলো নামৰ কথাই সোমাই থাকেতো, বেলেগ কথা ইয়াত একদম অকল নামৰ কথাই সোমাই থাকে যেন মানুহে একদম অমিত বুলি খায়। কিমান দেৰিলৈকে 11টা বাজি গ'ল মানুহে ভাত খাবলৈ ৰৈ আছে, দেখিছে এতিয়া একদম অমিত বুলি খাবলৈ ৰৈ আছে। এই আহি গ'ল ভাত আহি গ'ল। এয়া দাইল আহিছে, দাইল। দালি। এতিয়া একদম আমি ভাত চাত খাই ল'লো পৰা ৰেডি। এতিয়া একদম পুৰা টাইম হ'ল, কেইটা বাজিলে? এতিয়া 11টাই বাজিব হৈ গ'ল। 11টা বজালৈকে মানুহ দেখিছে নে কিমান মানুহ চক নাই। 11টা বজালৈকে ইমান মানুহ হৈ আছে। ভাত চাত খাই ৰেডি হৈ গ'লো। এতিয়া ঘৰত যাওঁগৈ, বহুত ৰাতি হৈ গ'ল। গতিকে এতিয়া ভাত চাত খাই ল'লো। আচলতে ভাত খোৱা নাই আমি, এতিয়া অমিত খাইছোঁ, অমিত আৰু নহয় নেকি? একদম বঢ়িয়া লাগে, ভাতকেইটা খাই বঢ়িয়া লাগিলে নহয়? একদম এইজন গ'লে নেকি? বাহ, বহুত ফাষ্ট। জেলপি লৈ লৈছে, জেলপি ঘৰলৈ যেতিয়া যামতো আৰু প্ৰসাদ চসাদ লৈ লৈছোঁ। জেলপি নল'লে কেনেকুৱা লাগিব ন? বেলুন এটা লৈ লিলা, নিকালা লৈছা তুমি? এই আমাক পোৱালি ঢেকীয়া খোলা আহিছোঁ যেতিয়া ৰাখীডাল নিপিন্ধিলে ভাল নালাগিব ন? ৰাখীডালটো ল'বই লাগিব। ঢেকীয়া খোৱা ৰাখী কথাটো বেলেগ ন? ভাল লাগিলে, বহুত মনোমোহা দৃশ্য আমি দেখিলোঁ। ভগৱানৰ ওচৰলৈ আহিলোঁ এতিয়া, ভাল লাগিলে, কিবা এটা ভাল লাগিলে। ইমানেই মানুহ দেখা পালোঁ, যথেষ্টখিনি ভাল লাগিলে। বহুত মানুহ আজি হৈছে, যিটো বহুত ভাল লাগিলে। একদম পুৰা ভাষাৰে বুজাব নোৱাৰা মানুহ চক নাই, কি সুন্দৰ কিমান মানুহ হৈছে, বহুত ভাল লাগিছে।
বাই ঢেকীয়া খোৱা ধন্যবাদ ভাল লাগিল আহি